এইখন উত্তৰ পূব ভাৰত, য'ত কৃষি এক জীৱন ধাৰণৰ পদ্ধতি। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা ই এটা পৰম্পৰা। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম হৈছে এখন কৃষিভিত্তিক ৰাজ্য, য'ত প্ৰকৃতিৰ কেনভাছে এক স্পন্দনশীল দৃশ্য অংকন কৰে, কৃষকৰ হাতে ভূ-প্ৰকৃতিক গঢ় দিয়ে। তাতেই ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০%তকৈও অধিক লোকেই কৃষিজীৱী। কৃষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই অসমৰ অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই মাটিৰ বুকুত উৎপন্ন হয় শতসহস্ৰ ধানৰ জাত। আপুনি জানেনে যে অসমৰ মাটিতে উৎপন্ন হয় বিশ্ববিখ্যাত সুগন্ধি ধান জহা? চাৰিওফালে ৰসাল সেউজীয়া পথাৰ, তাৰে মাজত এটি অনন্য সুবাসেৰে ভৰা ধান হৈছে জহা। ই কেৱল এটা খাদ্য নহয়, এয়া অসমৰ সুবাসিত পৰম্পৰা, যিয়ে শতাব্দীৰ পৰা অসমবাসীৰ জীৱনৰ লগত জড়িত হৈ আছে। এই চাউল অসমৰ বিভিন্ন অঞ্চল যেনে লখিমপুৰ, শিৱসাগৰ, নগাঁও, ধেমাজি আদিত এই ধানৰ খেতি কৰা হয়। ই ইমানেই পুৰণি যে ৰামায়ণতো এই চাউলৰ বিষয়ে উল্লেখ আছে। জানিব পৰা মতে ৰাৱণে নিজ ভাতৃ কুম্ভকৰ্ণক গভীৰ টোপনিৰ পৰা জগাবৰ বাবে এই চাউলৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰিছিল, যাতে সুস্বাদু গোন্ধ পাই কুম্ভকৰ্ণ টোপনিৰ পৰা সাৰ পাই উঠে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা লোৱা তথ্য অনুসৰি জহা চাউলৰ ৯০টাতকৈও অধিক প্ৰকাৰ আছে বুলি জানিব পৰা গৈছে। তাৰ ভিতৰত কণ জহা, কলা জহা, কুণকুণী জহা, মণিপুৰী জহা, খৰিকা জহা ইত্যাদি অন্যতম। জহা চাউলৰ আছে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট। ডায়েবেটিছ ৰোগীৰ আৰু খাদ্য সচেতন ব্যক্তিৰ বাবে ই যথেষ্ট উপকাৰী। ই ব্লাড ছুগাৰ লেভেল কম কৰি ৰাখে। ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স টেকনলজিৰ দ্বাৰা কৰা এটা পৰীক্ষাত এই কথা জানিব পৰা গৈছে যে জহা চাউলত ২ ধৰণৰ ফেটি এচিড থাকে, omega-6 আৰু omega-3। দুয়োটাই শৰীৰৰ গঠনবোৰ ভালে ৰখাত সহায় কৰে। omega-3 ফেটি এচিডৰ দ্বাৰা ডায়েবেটিছ, হাৰ্ট ডিজিজ, কেঞ্চাৰ আদি ৰোগৰ পৰা বচাই ৰাখে। ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট আৰু প্ৰটিন পোৱা যায়। ইয়াৰ উপৰিও জহা চাউল বিভিন্ন সুস্বাদু ব্যঞ্জন যেনে পায়স, পোলাও ইত্যাদি বনাবলৈ ব্যৱহাৰ কৰা হয়। বাকীবিলাক ধানৰ তুলনাত জহা ধানটোৰ খেতিটো হেৰিটো বেছি পোৱা যায়, প্ৰফিটটো বেছি পোৱা যায়। বেপাৰীবিলাকে লৈ আহে, আমিতো বেছিকৈ কিনো, ৫ কুইণ্টেল 10 কুইণ্টেল এনেকৈ কিনো। ধৰক এতিয়া 62, 63 এনেকৈ আমি কিনিছোঁ, 65, 70 এনেকৈ বিক্ৰী হয়। পাৰ কেজিত 4-5-6 টকা এনেকৈ মাৰ্জিন থাকে আৰু আমাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি কলা জহা চাউলৰ উৎপাদনত কৃষকসকলে প্ৰতি কিলোগ্ৰামত ৫ টকা আৰু প্ৰতি একৰত ৪,৩৪৩ টকা লাভ পায়। ২০২২-২৩ চনৰ ভিতৰত অসমৰ কৃষি আৰু বাণিজ্যিক ৰপ্তানি প্ৰায় ৪,০০০ কোটি টকা পৰ্যন্ত বৃদ্ধি পাইছে। অসমত ৰপ্তানিৰ বাবে প্ৰয়োজনীয় পৰীক্ষাগাৰ আৰু উন্নত মানৰ সুবিধাৰ অভাৱৰ বাবে ক্ষুদ্ৰ খেতিয়কসকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যা সমাধানৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। GI টেগ পোৱাৰ ফলত জহা চাউলৰ বাণিজ্যিক মূল্য বৃদ্ধি পায় আৰু ৰপ্তানিৰ ক্ষেত্ৰত সহায় হয়। অসমত চাউলৰ ৰপ্তানি আৰু সংৰক্ষণৰ ক্ষেত্ৰত কেইবাটাও NGO সক্ৰিয়ভাৱে জড়িত হৈ আছে। তাৰ ভিতৰত অন্যতম হ'ল সেউজ শিৱসাগৰ। এই NGOটোৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে লগ হৈ জহা চাউলৰ গ্ল'বেল ইণ্ডিকেশ্যন টেগৰ বাবে আবেদন কৰিছিল। আন এটা হ'ল আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট। এই প্ৰকল্পৰ অধীনত কৃষকসকলক উন্নত বীজ, সাৰ আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়, যাৰ ফলত গাঁও অঞ্চলৰ খেতিয়কসকলৰ যথেষ্ট উপকৃত হয়। যিখিনি খেতি হয় সেই খেতিখিনিৰ পৰা মানে মই যথেষ্ট উপকৃত হওঁ। ধৰি লওক মোৰ ফেমিলিটোৰ মানে চোৱা চিতা বা ল'ৰাটো পঢ়া শুনা ইয়াৰ পৰাই হেৰি কৰা হয়। আৰু যিকোনো কাম ধৰি লওক এই খেতিখিনিৰ পৰাই কৰা হয় আৰু
এই চাউলে স্থানীয় বজাৰ দখল কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈও সক্ষম হৈছে। USA, কানাডা, জাপান আদিৰ দৰে দেশলৈও এই চাউল ৰপ্তানি কৰাৰ তথ্য পোৱা গৈছে। 2025 বৰ্ষৰ মাৰ্চ মাহত ভিয়েটনামলৈও 10,000 কেজি চাউল ৰপ্তানি কৰা হৈছিল বুলি তথ্য পোৱা গৈছে। কিনা দামৰ পৰা 4-5 টকা কেজি থাকে আৰু পাৰ কেজি। এই আঁচনিসমূহৰ জৰিয়তে জহা চাউলৰ খেতি লাভজনক আৰু বজাৰমুখী হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ কৃষক, বেপাৰী, NGO আৰু চৰকাৰী সংস্থাৰ সক্ৰিয় ভূমিকা থাকে। কৃষকসকলে যদি সঠিক তথ্যৰ নিৰ্দেশনা পায় তেন্তে তেওঁলোকৰ আয় বহুগুণে বৃদ্ধি হ'ব পাৰে। বৰ্তমান অসমত বহু উদ্যমী যুৱকে জহা চাউলৰ ব্যৱসায়িক উৎপাদন আৰু বিক্ৰী আৰম্ভ কৰিছে। অৰ্গেনিক ফাৰ্মিং, ব্ৰেণ্ডিং আৰু এক্সপৰ্টৰ জৰিয়তে অৰ্থনৈতিকভাৱে অসমীয়া গাঁওবোৰৰ বাবে এক গৰ্বিত সুযোগ। জহা ধানৰ খেতিটো সকলো মানুহে কৰে আগতে, কিন্তু কথা হ'ল কি ইয়াৰ গ্ৰ'থটো কম, ধানৰ উৎপাদনটো অন্য ধানতকৈ কম হয়। সেইকাৰণে মানুহে ক্ৰমান্বয়ে এই ধানটো কৰিবলৈ মানে এৰিছে। কাৰণ আজিকালি মানুহৰ মাটি বাৰী কম হৈছে। আকৌ এটা পৰিয়ালত যিমান মানুহ আছিলে, এতিয়া একুৰা মাটি আছিলে, এতিয়া 4টা মানুহক ভাগ কৰিলে 1 বিঘাকৈ পৰিব। গতিকে তাত বেছি উৎপাদন হোৱাটোহে কৰিব, কম উৎপাদন হোৱা খেতিটো নকৰে, কাৰণ মানুহৰ প্ৰফিট নহয়। সেইকাৰণে জহা ধানৰ খেতিটো ক্ৰমান্বয়ে কমি গৈছে। আন চাউলৰ তুলনাত এই চাউলৰ খেতি খুব কমকৈ কৰা দেখা যায়, কিন্তু ইয়াৰ ঔষধি গুণসমূহৰ বাবে কম পৰিমাণে হ'লেও ইয়াক বছৰি সংৰক্ষণ কৰিব লাগে।